হে রাম রাম পালেহি কলিকাল হরি নাম লুয়াই ভাই। এই কলিকালত তুমি কি কৰিবা? কি কৰিলে তুমি আত্মসন্তুষ্টি লাভ কৰিবা? কি কৰিলে তুমি পৰমাত্মাৰ সান্নিধ্য লাভ কৰিবা? কি কৰিলে তুমি সুখ শান্তি আৰু সমৃদ্ধিশালী হ'বা? সাধু সংগত হৰি নাম পা কৃষ্ণ ঘূৰ কলিকালে হৰি নাম নললে আত্মাৰ তৰণি নাই। ও ভাই আত্মাৰ তৰণি নাই। পালেহি কলিকাল হৰি নাম লোৱাই ভাল। পালেহি কলিকাল হৰি নাম লোৱাই ভাল। সাধু সংগত হৰি নাম পা সাধু সংগত হৰি নাম পা। ঘূৰ কলিকালে হৰি নাম নললে আত্মাৰ তৰণি নাই। ও ভাই আত্মাৰ তৰণি নাই। হে ৰাম ৰাম কলিৰ অত্যাচাৰত জৰ্জৰিত প্ৰজা। কলিৰ অত্যাচাৰত জৰ্জৰিত প্ৰজা। ও চাৰিওদিশে হাহাকাৰ। ও ভাই চাৰিওদিশে হাহাকাৰ। অত্যাচাৰ অনীতি ব্যভিচাৰ দুৰ্নীতি কি গতি হইব আমাৰ? ও ভাই কি গতি হইব আমাৰ? পালেহি কলিকাল হৰি নাম লোৱাই ভাল। পালেহি কলিকাল হৰি নাম লোৱাই ভাল। সাধুৰ সংগত হৰি নাম পা সাধু সংগত হৰি নাম পা। ঘূৰ কলিকালে হৰি নাম নললে আত্মাৰ তৰণি নাই। ও ভাই আত্মাৰ তৰণি নাই। কৃষ্ণ গুৰুদেৱ হে ৰাম কলিৰ অত্যাচাৰত জৰ্জৰিত প্ৰজা। কলিৰ অত্যাচাৰত জৰ্জৰিত প্ৰজা। চাৰিওদিশে হাহাকাৰ। ও ভাই চাৰিওদিশে হাহাকাৰ। অত্যাচাৰ অনীতি ব্যভিচাৰ দুৰ্নীতি কি গতি হইব আমাৰ? ও ভাই কি গতি হইব আমাৰ? পালেহি কলিকাল হৰি নাম লোৱাই ভাল। পালেহি কলিকাল হৰি নাম লোৱাই ভাল। সাধু সংগত হৰি নাম পায়। ও ভাই সাধু সংগত হৰি নাম পায়। ঘূৰ কলিকালে হৰি নাম নললে আত্মাৰ তৰণি নাই। ও ভাই আত্মাৰ তৰণি নাই। পাণ্ডৱ কৃষ্ণলে কলিৰ যুগত মনুষ্য দেহত হে
গুইপে পাপ কৰিছে প্ৰভে সেয়ে কলিকালে হৰি নাম নললে মনুষ্য হবনি আমি নাজানাকে আমাৰ দেহত কলিযুগত পাপময় শক্তিবিলাকে প্ৰৱেশ কৰে আপোনালোকে জানে শাৰীৰিক মানসিকভাৱে এনে শক্তি কিছুমানে আমাক পংগু কৰি পেলাই প্ৰত্যাহ্বান জনায় যাৰ বাবে আমি অকাল মৃত্যু পৰ্যন্ত গ্ৰহণ কৰিব লগা হয় বোলে কলিৰ যুগত মনুষ্যৰ দেহত গুইপে পাপ কৰিছে প্ৰভে উদাহৰণস্বৰূপে গাটো ইমান বেয়া লাগিছে ব্যস্ততাপূৰ্ণ জীৱন আমাৰ আমি চিকিৎসকৰ ওচৰলৈ বহু নগ'লে নহয় কাৰণে যোৱা হ'ল চিকিৎসকে পৰীক্ষা কৰে আপোনাৰ বহু সাংঘাতিক ধৰণৰ এইবিলাক কি আমাক নজনাকৈ আমাৰ দেহত প্ৰৱেশ কৰা একোটা পাপময় শক্তি বোলে কলিৰ যুগত মনুষ্যৰে দেহত গুইপে পাপ কৰিছে প্ৰভে সেয়ে কলিকালে হৰি নাম নললে মনুষ্য হবনি শেষ পোনপটীয়া কথা হৰি নাম ল'লে বেমাৰ ভাল নহয় কোনোবাই ক'ব পাৰে যে নাম গাই দিম বেমাৰ ভাল হ'ব নেকি সেয়া নহয় নাম গালে কি হয় নাম গালে কৃষ্ণ সংস্কৃতি হৃদয়ত ঠাই পায় শ্ৰীকৃষ্ণৰ কৰ্মৰাজি যদি কৰোঁ শ্ৰীকৃষ্ণই খোৱা আহাৰ যদি আমি গ্ৰহণ কৰিবলৈ যত্ন কৰোঁ শ্ৰীকৃষ্ণ যোৱা স্থানত যদি আমি থাকিবলৈ যত্ন কৰোঁ শ্ৰীকৃষ্ণই যি শুনে তাক যদি শুনিবলৈ যত্ন কৰোঁ শ্ৰীকৃষ্ণই যি নাচায় তাক আমি যদি নাচাবলৈ যত্ন কৰোঁ তেতিয়া আমাৰ শাৰীৰিক মানসিক নৈতিক উৎকৰ্ষ সাধন হ'ব তেতিয়া আমি মানুহবিলাক মহামানৱলৈ ৰূপান্তৰ হয় বোলে নাম ল'লে নেহেৰাই কি নেহেৰাই জীৱনৰ লক্ষ্যপথ নেহেৰাই আমাৰ যদি জীৱনৰ লক্ষ্য নাথাকে লক্ষ্য নথকা জীৱন বতাহীন নাৱৰ দৰে কোনফালে গতি লাগিব আমি তাক ৱাদি ক'ব নোৱাৰোঁ বোলে ডকাইতে নিনিয়ে পায় আকস্মিক দুৰ্ঘটনা পৰিঘটনাবিলাক যিবিলাকে অকালতে মানুহৰ জীৱনলৈ অনামিষা নমাই আনে এইবিলাক হ'ল ডকাই চোৰেও নিয়ে চোৰ কৰি আমি নাজানাকে আমাৰ দেহত প্ৰৱেশ কৰা ব্যাধিবিলাক হ'ল জীৱনৰ চুৰ নাম ল'লে নেহেৰাই ডকাইতে নিনিয়ে পায় চোৰেও নিয়ে চুৰ কৰি নাম ল'লে নেহেৰাই ডকাইতে নিনিয়ে পায় চোৰেও নিয়ে চুৰ কৰি মাননীয় বক্তা গোপাল দাই এটা খুব ধুনীয়া কথা কৈ গ'ল আৰু আমাক আহ্বান জনাইছিলে সেই কথাবিলাক ক'বলৈ হয় কেতিয়াবা ক'বলৈ মন যায় যেতিয়া আপোনালোকৰ অনুপ্ৰেৰণা পাওঁ সময় বৰ নিষ্ঠুৰ হৈ আহিছে যুৱ উশৃংখলতা আৰু সামাজিক মহাব্যাধি আমাক জৰ্জৰিত কৰি পেলাইছে আমি এতিয়া দেউতাক হ'লোঁ অলপ দিনলৈকে আমিও উপলব্ধি কৰা নাছিলোঁ এতিয়া আমি বুজি পাওঁ 8টা বাজিলে হেৰা ল'ৰাটো কিয় এতিয়াও উভতি অহা নাই মাক বাপেকৰ অমৃত খোৱা যেন নালাগে বুকু ধপধপাই থাকে এইটো বাস্তৱ জীৱন এতিয়া গতিকে আমি মানুহবিলাকে কংকিত হৈ পৰিছোঁ আমি মানুহবিলাকে প্ৰথমতে শ্ৰদ্ধা কৰিব লাগিব কাক পিতৃ মাতৃক এটা সাধু কথা মনলৈ আহিছে ভাগৱতৰ সাধু মহাদেৱ শিৱ মহাদেৱ এদিন কৈলাশধামত পত্নী পাৰ্বতীৰ সৈতে বহি আছে দুজন পুত্ৰ কাৰ্তিক আৰু গণপতি দুইজন ওচৰলৈ আহিলে প্ৰণাম জনালে মহাদেৱে সুধিলে কিয় আহিলা মোৰ ওচৰলৈ তেতিয়া কাৰ্তিকে ক'লে যে হে পিতৃ আমি দুইজনৰ মাজত কোনজন শ্ৰেষ্ঠ আমাক প্ৰমাণ কৰি দিয়া যুৱ সমাজৰ বাবে অত্যন্ত প্ৰয়োজনীয় কথা এইটো তেতিয়া মহাদেৱ শিৱই ক'লে যে পৃথিৱীত যিমানবিলাক তীৰ্থস্থান আছে যিজনে অতি সোনকালে ভ্ৰমণ কৰি আহি আমাৰ ওচৰত উপস্থিত হ'বা তেওঁকে আমি শ্ৰেষ্ঠ বুলি
মান্যতা প্ৰদান কৰিম কাৰ্তিকৰ বাহন ময়ূৰ পক্ষীত উঠি কাৰ্তিক উৰা মাৰিলে পৃথিৱীত যিমান তীৰ্থস্থান আছে ভ্ৰমণ কৰিম গণেশ নগ'ল মহাদেৱে সুধিলে তুমি কিয় নগ'লা আমি ভাবিম কি যে গণেশ দেৱতাৰ বাহন হৈছে এন্দুৰ বা নিগনি সেই বাহনখনত উঠি তেওঁ যাবই বা কেনেকৈ কিন্তু ইয়াৰ অন্তৰালত এটা গভীৰ ৰহস্য আছে তেওঁ নিজৰ পিতৃ মাতৃক প্ৰদক্ষিণ কৰিলে আৰু প্ৰণাম জনালে যে হে পিতৃ তোমালোকৰ আমি সন্তান মোৰ দৃষ্টিত তোমালোক জীয়াই থকাৰ অৱস্থাত বা তোমালোক পিতৃ মাতৃ থকা অৱস্থাত কোনো সতি সন্তানৰ পিতৃ মাতৃৰ চৰণ অবিহনে তীৰ্থস্থান শ্ৰেষ্ঠ হ'ব নোৱাৰে তে তোমালোকৰ চৰণ সেৱাকেই আমি সতি সন্তান হিচাপে পৰম তীৰ্থ সেয়াই হ'ল পৰম বৈকুণ্ঠ মোক অধম পুত্ৰক তোমালোকৰ কৃপাহে লাগে তেতিয়া মহাদেৱ শিৱই ধন্য হৈছে আৰু ধন্যবাদ দিছে তেওঁ অনুভৱ কৰিছে মই এনে সুযোগ্য সন্তানৰ পিতৃ হৈছোঁ গৌৰৱ অনুভৱ কৰিছে আৰু মহাদেৱ শিৱই গণেশ দেৱতাক সেই শক্তি প্ৰদান কৰিছে অৰ্থাৎ আশীৰ্বাদ কৰিছে যে তুমি সুখী হোৱা দীৰ্ঘজীৱী হোৱা এই নাম আমি আগবঢ়াইছোঁ হে ৰাম ৰাম হে ৰাম তীৰ্থভূমিলৈ যাবই নালাগে নাই কতো পুণ্যস্থান পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ নিজৰ পত্নী আৰু ল'ৰা ছোৱালীবিলাকৰ লগত লাভ বিলাস কৰি মন্দিৰে মন্দিৰে অৰ্থ সম্পত্তি দি নাম লৈ গামোচা লৈ জীৱন সাৰ্থক কেতিয়াও নহয় সেইদিনা এদিন আমিও পিতৃ মাতৃ হ'ম তেতিয়া আমি তেওঁলোকতকৈ চূড়ান্ত দণ্ড গ্ৰহণ কৰিবলৈ প্ৰস্তুত হ'ব লাগিব পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম সেয়ে হ'ব বৈকুণ্ঠ ধাম অ বান্ধৱ তুষ্ট হৈব ভগৱান
বোলে মহাতীৰ্থ ভ্ৰমি বলৈ যদি যোৱা হে পিতৃ মাতৃ কৰি হেলা হৰিনাম ললেও একো ফল নধৰে মৰণ সংকটৰ বেলাই আপোনালোকে জানে সত্য যুগত ধ্যান ত্ৰেতা যুগত যজ্ঞ সহস্ৰ বছৰ ধ্যান কৰিব লাগে ত্ৰেতা যুগত যজ্ঞ কৰিব লাগে দ্বাপৰ যুগত পূজা কৰিব লাগে গতিকে অতি কষ্টসাধ্য কিন্তু কলি যুগত ৰাম বুলি ক'লেই প্ৰভুক লগ পায় প্ৰবাদ মতে জীৱবিলাকে হেনো মহাপ্ৰভুক প্ৰাৰ্থনা কৰিছে হে প্ৰভু সহস্ৰ বছৰ তোমাক ধ্যান কৰিলোঁ সত্য যুগত দেখা নাপালোঁ ত্ৰেতা যুগত যজ্ঞও কৰিলোঁ তথাপি তোমাক স্পৰ্শ নাপালোঁ দ্বাপৰ যুগত পূজাও কৰিলোঁ কিন্তু তুমি স্পৰ্শ নিদিলা তুমি কলিত যেন তোমাক ৰাম বুলিবলৈ তুমি কৃপা বৰ্ষণ কৰাৰ মনুষ্য জন্ম দিয়া জীৱবিলাকে হেনো প্ৰবাদ মতে মহাপ্ৰভুক প্ৰাৰ্থনা জনাই কলিত মনুষ্য জন্ম দিয়ে বোলে সত্যতা দ্বাপৰৰ সমস্ত জীৱকে কলিত নৰ জন্ম লাগে হয় হয় বোলে পিতৃ মাতৃৰ বাবে দেখিলা সংসাৰখন ভকতি কৰিব লাগে বান্ধৱ পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা পিতা মাতাক কৰিবা হেৰা বান্ধৱ পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা পিতা মাতাক কৰিবা সেৱা হেনো পিতা মাতা হেৰা বান্ধৱ সেৱা নকৰিলে হেৰা বান্ধৱ সেৱা নকৰিলে হেৰা বান্ধৱ ধৰ্মৰ অপৰাধী হবা হেৰা বান্ধৱ পিতা মাতা কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতা কৰিবা পিতা মাতা কৰিবা সেৱা এৰাম আদি গুৰু পিতৃ মাতৃ কৰো নমস্কাৰ যাৰ হন্তে দেখিলো সৃষ্টিৰ সংসাৰ আদি গুৰু পিতৃ মাতৃ কৰো নমস্কাৰ যাৰ হন্তে দেখিলো সৃষ্টিৰ সংসাৰ যাৰ হন্তে দেখিলো সৃষ্টিৰ সংসাৰ যাৰ হন্তে দেখিলো সৃষ্টিৰ সংসাৰ